Hey guys, good morning and welcome back to YouTube channel. নতুন ভিডিঅ' আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন মোৰ তাত ভিডিঅ' দিবলৈ গৈছোঁ। গাইজ মানে বৰ্তমান মই আছোঁ আৰু তো গাইজ মই মানে বেটাল দাহঁতক লগ কৰি আহিলোঁ। তো কি শ্বট লৈছিলোঁ তো আপোনালোকক সেইকেইটা শ্বটকেইটা দেখুৱাই দিম। তো শেষলৈ চাই থাকিব। ধন্যবাদ। জয় আসাম। তো গাইজ চাব পাৰে মই বৰ্তমান বেটাল দাহঁতৰ ঘৰৰ ভিতৰত সোমাম। তো এখন ৰাকেশৰ গাড়ী তো যাই থাকোঁ ব্লগ ভিতৰলৈ যাই আছোঁ। তো গাইজ মানে মই বেটাল দাক লগ পাই গ'লোঁ। কালি আহিবা, কালি ভালকৈ লগ পাম। এতিয়া মানে বহুত ঘূৰি মাত্ৰ অলপমান ৰেষ্ট কৰোঁ, যিহেতু কালি ৰাইড আছে যাব লাগিব আমি। তো কি নাম তোমাৰ চেনেলটোৰ? মোৰ চেনেলটোৰ নাম ছেকেণ্ড অপশ্যন। ছেকেণ্ড অপশ্যনটো আপোনালোকে চাব। ছেকেণ্ড অপশ্যন ভাল নাম ৰাখছি। তো আমাক যোনে চাই আকৌ মৰম কৰিব, ছাবস্ক্ৰাইব কৰি থাকিব। ছেকেণ্ড অপশ্যন, থেংক ইউ। তো গাইজ মানে মই সোমাই আহিলোঁ ভিতৰে। সেইটো আমাৰ ৰাকেশ দা। Yes, নমস্কাৰ। নমস্কাৰ বেংগলৰ নেপদা ভালে আছ? আছোঁ। ক'ত পাইলা? তামোলপুৰ। কি আহিছ? অলপ আমি জোৰত কৰিছিলোঁ। মানুহজন বিয়া হোৱা নাই, আজিকালি কিছু বাকী তামোলপুৰ পাই আছোঁ। কি ওলাইছ? গাড়ীত লাইন গাড়ীত দেখাই আছোঁ তামোলপুৰ পাই। বাকী ৰাইডটো ভালে হ'ল। দেহাটোৰ অৱস্থা নহৈছিলে বা দুৰ্বল হৈ গৈছে। মানে যোৱা 3 দিন ধৰি ট্ৰেইনত আলোচনা কৰি এতিয়া ঘুমবাও টাইম নহয়, ভিডিঅ' নবনিলেও নহয়। তোমাৰ খুবেই বেছি ভাল লাগিল আৰু বেটালদাক লগ পাই আজি। আৰু আগতে আহিছোঁ বেটালদা যিহেতু পুখুৰী কালত আহিছিলোঁ আৰু পুখুৰীটো যেতিয়া ভাঙি গ'ল তেতিয়া আহিছিলোঁ। আপোনালোকে চাব সুমন ব্লগছ, যিজনে চোৱা নাই এতিয়ালৈকে আমাক জনাব কৈছে একো কৰিব বহুত দূৰ পাই আছে। তো ছাবস্ক্ৰাইব সুমন ব্লগছ। থেংক ইউ। Тогда типа цена больше потерь. Снова на липах и пять на сцене. Снова один прогулять в пустыне. Забивай ленту, поцелуй на шее. Как комара, правда назад, черный каскад. Вижу твой взгляд, степ на гаяк. Мог тебя писать, но ты не моя. Тогда типа цена больше потерь. Снова на липах и пять на сцене. Снова один прогулять в пустыне. Забивай ленту, поцелуй на шее. তো গাইজ মানে মই বেটাল দাহঁতৰ ঘৰৰ ভিতৰত আছোঁ। তো এইটো হৈছে আমাৰ বেটাল দা, মৰমৰ বেটাল দা। তাকেতো ভাল লাগিল লগ পাই। কুত্তা উমে তো কালি আহিবা, পুৱা লগ পাম তাতে। এতিয়া অলপ ৰেষ্ট কৰিব। তো গাইজ কুত্তা উমে তামোলপুৰৰ পৰা গাইজ একে গিলি আহিছোঁ লগ কৰি। ধেমালি এতিয়া নিপুদাই মোৰ মোবাইলটো আৰু বহি আছে, ভাল কৰি আছে। নিপুদাই চুলি কাটে কোৱাচোন। চুলিটো কি চুলি কাট দেখিছোঁ না? চিম্পাঞ্জি কাট। চিম্পাঞ্জি মানে আপোনালোকে কালি ৰাইড যাব, তাৰে বাবে মই শুভেচ্ছা জনালোঁ। বঢ়িয়া ভাই, শুভেচ্ছা দিলে তাৰ কাৰণে বহুত ধন্যবাদ। আৰু তুমি জ্বৰ পাই আহিছ, সঁচাই মানিব লাগে। বাপ তামোলপুৰ পাই গাড়ী দিছ তুমি। ঠিকে আছে। বাকী গাইজ আপোনালোকে যোনী চাই আছে চেনেলটো একবাৰ ছাবস্ক্ৰাইব কৰি দিব, কাৰণ ই ভাল মানুহ। বৰ্তমান কি কৰিবা? বৰ্তমান এতিয়া ৰেষ্ট লোৱাৰ কাৰণ 4টা বাজিলে আৰু আজি ৰেষ্ট ল'ব নহ'লে এতিয়া ঘুমাওঁ, কাৰণ বহুত দীঘলীয়া ৰাইড আছে। সেইকাৰণে অলপ ৰেষ্ট কৰোঁ। কেইটা বজাত ভালকৈ আহিবা, ধুনীয়াকৈ লগ পাম। 8486 বন্ধু বাই বাই। আৰু কেতিয়াবা আহিবা লগ পাম ভাই। ৰবিবাৰলৈ আহিবা কেতিয়াবা, ৰবিবাৰলৈ আহিবা ভালকৈ লগ পাম। যেতিয়া কালি বাৰ একবাৰ আহিবা থাকা লাগি। ঠিক আছে। তো গাইজ এতিয়া আমি মানে আৰু যাই থাকোঁ আৰু। তো বাকী কি পাম, এইটো হৈছে বেটাল দা এখন বাইক লৈ যাবা ন? তো গাইজ বেটাল দাহঁতে মানে এখন বাইক লৈ যাব, মানে পূৰা মানে একদম ৰাইডত যাব, যিহেতু এইখনেই বাইক লৈ যাব। আপোনালোকে চাব পাৰে। তো কি ক'ম বেটাল দা? দে যাওঁ। তো গাইজ বেটাল দাৰ হৈছে এখন গাড়ীখন, 4 চকীয়াখন। তো বাকী যাই আছোঁ বাৰু। তো গাইজ আজি ভিডিঅ'টো এইখিনি আছিল। ধন্যবাদ। জয় অসম। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। Назад, черный каскад. Вижу твой взгляд, степ на гаяк.
когда тебе цена больше, снова нули погибает на